নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আজি আমি এই ভিডিঅ'টিত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ জেঠ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ জেঠ মাহটোত শৰীৰৰ প্ৰতি অলপ লক্ষ্য ৰাখিব লাগিব। লগতে পৰিয়ালত যাতে কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতিও চকু ৰাখিব। ৰাহুৰ প্ৰভাৱৰ ফলত বিদ্যাৰ্থীবিলাকৰ মনত অলপ অস্থিৰতা আহিব পাৰে। তাৰ বাবে আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰিব পাৰে। বৃহস্পতিৰ প্ৰভাৱৰ ফলত ভাতৃৰ লগত সম্পৰ্ক মধুৰ হৈ উঠিব। গৰ্ভৱতী মহিলাসকলে বিশেষকৈ এই মাহটোত সতৰ্ক হৈ চলিব। দাম্পত্যত অলপ অস্থিৰতা থাকিব পাৰে, যদিও বিবাহযোগ্য পাত্ৰ পাত্ৰীৰ বাবে এই মাহটো শুভ হ'ব। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।